নমস্কাৰ দৰ্শক আজিৰ পৰা মোটামুটি 4500 বছৰ আগতে ইজিপ্তত এটা এনেকুৱা বস্তু নিৰ্মাণ কৰা হৈছিল যিটোৱে আজিলৈকে মানুহক আচৰিত কৰি ৰাখিছে সেইটো হ'ল গিজাৰ গ্ৰেট পিৰামিড 147 মিটাৰ ওখ মানুহৰ দ্বাৰা বনোৱা আটাইতকৈ ওখ বস্তু আছিল মোটামুটি 4000 বছৰ পুৰণি এইটো বনাবলৈ গধুৰ শিল ব্যৱহাৰ কৰা হৈছিল আৰু এটা পিৰামিডৰ মিনিমাম ওজন 60 লাখ টন বুলি কোৱা হৈছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এতিয়াৰ বৰ্তমানৰ আটাইতকৈ ওখ বিল্ডিং ব্ৰুজ খালিফাৰ ওজন হৈছে মাত্ৰ 5 লাখ টন আৰু পিৰামিডৰ ওজন হৈছে 60 লাখ টন সবতছে ডাঙৰ কথাটো হ'ল ইয়াক কেনেকৈ বনালে তেতিয়াতো ইমান আধুনিক প্ৰযুক্তিবিদ্যাও নাছিল বা ক্ৰেং নাছিল জেচিবি নাছিল এনেকুৱা মানে যি বস্তু দি ইমান ওজন শিল দাঙিব পাৰি এনেকুৱা মানে কোনো ব্যৱস্থা নাছিল তো ইয়াক কেনেকৈ বনালে আনকি ইমান ডাঙৰ সাইজৰ শিলবিলাক অনা নিয়া কৰিবলৈ চকাৰো ব্যৱহাৰ তেতিয়া হোৱা নাছিল কাৰণ 4000 বছৰ পুৰণি ইমান আগতে চকাৰ ব্যৱহাৰ হোৱা নাছিল তেতিয়া তো সেই শিলবিলাক কেনেকৈ মানে ইমান ওজনৰ শিলবিলাক কেনেকৈ দাঙি আনিছিল ইহঁতে তথাপিও তেওঁলোকে ইমান কষ্ট কৰি সেই সময়ত এটা কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছিল যিটো এতিয়ালৈ থিয় হৈ আছে ভাবি চাওক 4500 বছৰতকৈ অধিক সময় সেইকেইটা মানে থিয় হৈ আছে আৰু ইমান উচ্চতা 147 মিটাৰ উচ্চতা 4500 বছৰতকৈ অধিক সময় ইমান গৰম প্ৰচণ্ড ধুমুহা বৰষুণ আৰু ইমান বতৰৰ ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে আজিলৈকে এনেকুৱা কোনো বস্তু থিয় হৈ নাইবা জীয়াই নাইবা টিকছি নাই মানে এনেকুৱা এইটো কেনেকৈ সম্ভৱ হ'ল আহকচোন আজি এই পিৰামিডৰ কিছুমান ৰহস্যৰ কথা আলোচনা কৰোঁ is arguably the most enigmatic structure on the face of the earth. Built around 2500 BC, it is the tallest structure on Earth for more than 3,500 years. Built as gargantuan tombs of shining white limestone, the pyramids were designed to hide dark secrets of the dead. ইতিহাসৰ আমি যিমান পিছলৈ যাম আমি মানে ইতিহাসৰ যিবিলাক পিৰামিডৰে হওক যিকোনো বস্তুৰে ৰহস্য সিমানে বুজি পোৱাটো কঠিন হৈ পৰে যিমান পিছলৈ আমি গুচি যাম কি হৈছিল কিয় হৈছিল কেতিয়া হৈছিল কেনেকৈ হৈছিল অনুমান কৰা হয় যে গিজাৰ পিৰামিড বনোৱা হৈছিল 2560 BCত ফেৰো খুফুৰ দ্বাৰা এই পিৰামিড নীল নদীৰ পশ্চিম পাৰত অৱস্থিত আৰু আপুনি যদি ইয়াৰ ভিডিঅ' বা ফটো চাই ই একমাত্ৰ পিৰামিড নহয় একেটা ঠাইতে আন দুটা পিৰামিড আৰু থকা দেখিব তিনিওটাৰ ভিতৰত আটাইতকৈ ডাঙৰ পিৰামিডটো হৈছে গিজাৰ পিৰামিড যাক খুফুৰ পিৰামিড বুলিও কোৱা হয় ইয়াতকৈ দ্বিতীয় সৰু পিৰামিডটো হৈছে খাফৰেৰ পিৰামিড এইটো ইজিপ্তৰ দ্বিতীয় বৃহত্তম পিৰামিড ইয়াক বনোৱা হৈছিল খুফুৰ পুত্ৰ খাফৰেৰ দ্বাৰা তৃতীয় অৰ্থাৎ আটাইতকৈ সৰু পিৰামিডটো হৈছে মেনকাউৰেৰ পিৰামিড কোৱা হয় যে খাফৰেৰ পুত্ৰই ইয়াক নিৰ্মাণ কৰিছিল বিভিন্ন আকৃতি আৰু আকাৰৰ মুঠ 118টা পিৰামিড থকা বুলি কোৱা হয় ইয়াক বনোৱাৰ মূল উদ্দেশ্য কি আছিল একেটা কাৰণতে কেইবাটাও প্ৰাচীন কীৰ্তিচিহ্ন তৈয়াৰ কৰা হৈছিল বা নিৰ্মাণ কৰা হৈছিল ফৰাউনসকলক পিৰামিডৰ ভিতৰত সমাধিস্থ কৰা হৈছিল প্ৰাচীন মিছৰীয়াসকলে পৰলোকত বিশ্বাস কৰিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে মৃত্যুৰ পিছত জীৱন শেষ নহয় তেওঁলোকৰ বিশ্বাস মতে মৃত্যুৰ পিছত ব্যক্তিজনৰ আত্মাই পাতাললৈ মানে যাত্ৰা আৰম্ভ কৰে আৰু য'ত ভগৱানে আত্মাক বিচাৰ কৰে যিসকলে ভাল কৰ্ম কৰে তেওঁলোকে চিৰদিনৰ বাবে জীয়াই থাকে বুলি কৈছিল ডাঙৰ কথাটো হ'ল যে ইমান মানে পিৰামিডটো ইমান ডাঙৰ শিলটো এটা সেই সময়ত চকা নাছিল সেই চকা নোহোৱাকৈ কেনেকৈ নিছিল ভাবি যাওক আমি যেতিয়া মানে কি সৰু আছিলোঁ যেতিয়া আমি তামোলৰ যিটো ঢুকনা আমি ঢুকনাত এটাই বৈছিলোঁ এটাই টানি লৈ গৈছিল তেনেকৈ তাৰ মানে এটা ডাঙৰ মূৰ্তি আছিল আৰু মূৰ্তিটোত 170জন মানুহে টানি আছিল আৰু এজনে আগত এটা কলচী মানে কিবা এটা পাত্ৰ লৈ কিনে মানে এইটো সিহঁতে পিৰামিডৰ ভিতৰতে চিত্ৰ হিচাপে পাইছিল পানী মানে কি আগত ঢালি আছিল বহুতে ইয়াৰ পৰা চিত্ৰটো পাই কিনে কল্পনা কৰিছিল যে এই বস্তুটো মানে কি কিবা পূজা কৰি আছে পূজাৰ কাৰণে টানি আছে মূৰ্তিটো বহুত ডাঙৰ আৰু এনেকৈ টানি আছে তো পানী ঢালি থাকোঁতে ভাবিছিল কিবা পূজা কৰি আছে কিন্তু নহয় পিছত গম পালাক যে পানী ঢালি থকাৰ মেইন কাৰণটো হৈছে কি টানাত পানী যেতিয়া তাতে মানে তলত ধানব তেতিয়া পানীটোৰ লাহে লাহে ঘৰখন শক্তিটো অলপ কমি যায় আৰু পিছলা হৈ পটাপট মানে নিবা পাৰি তো সেনেকৈ বহুত টেকন'লজি মানে তেতিয়াতো ইমান আধুনিক প্ৰযুক্তি নাছিল তো মাইণ্ডেদি কিবা কিবি চিন্তা কৰি ইমান ডাঙৰ শিলবিলাক অনা নিয়া হৈছিল আৰু ডাঙৰ কথাটো হ'ল কি ইমান ঔষধ কেনেকৈ নিছিল মানে এই ক্ৰেংটো নাছিল না উঠাই লৈ যাব পৰা তো আগৰ দিনত মানে কিছুমান আমি চিনেমাত দেখা পাইছোঁ যে এই যেনে বাহুবলীত দেখা পাইছোঁ আমি
মানে কি দুখীয়াবিলাকক কাম কৰবা দি আৰু দগৰীক কোবই কিন্তু সেই পিৰামিড বানতে সেনেকুৱা নাছিল যিবিলাকক কাম কৰবা দিছিল তাহাক ভালকৈ খুৱাইছিল ভালকৈ ৰাখছিল খাই মানে শক্তি বানাই কিনে কামটো কৰবা দিছিল তো ইয়াৰ কাৰণে যদি 10জন লেবাৰ বা 100জন লেবাৰ লাগছি তাহাক ভালকৈ 10 ঘণ্টাই লাগছি ভালকৈ লাগছি আৰু মানে বহুত কষ্ট কৰি কিনে এইবিলাক কামবিলাক কৰিছিল তো বহুত কষ্ট কৰি মানে কি সেনেকুৱা নহয় আৰু যে মাৰি ধৰি কামটো কৰিছি এইটো মেইন আমি সৰুতে গম পাইছোঁ যে মানে কি হয় না নহয় এইটো নাজানো মেইন কথাটো হৈছে কি মানে কি ৰজা মহাৰজাৰ তাতে যিটো সমাধিস্থ কৰা হয় সেইকাৰণে আগৰ দিনত সেনেকুৱা বনাইছিল বহুত বতাহ বৰষুণৰ ক্ষেত্ৰতো বহু পিৰামিডৰ ক্ষতি হৈছিল বাৰু কাৰণ সেইটো আৰু ইমান সেই নহয় তথাপি বহু পিৰামিড এতিয়াও ভালে থকা বুলি আমি গম পাইছোঁ আৰু এনেকুৱা যদি এইটোৰ অধ্যায়ৰ ওপৰত যদি আপোনালোকক আৰু কিছুমান লাগে আৰু জানিব ইচ্ছা কৰে তো কমেণ্ট কৰি কওক যদি লাগে মই আৰু ইয়াৰ ওপৰত অধ্যয়ন কৰি কিনে ক'ম তো আজিলৈকে এইখিনিয়ে মানে কি এইখিনি মই অলপ অধ্যয়ন কৰি আপোনালোকৰ ক'লোঁ কিবা ভুল হ'ব পাৰে ক্ষমা কৰিব তো এইখিনি মই মোৰ নিজৰ নলেজৰ পৰা কৈছোঁ তো ধন্যবাদ আজিলৈকে এইখিনিয়ে তো আৰু আপোনালোকে ভাববা পাৰে যে স্মাৰ্ট ট্ৰেক নাম গুচাই মহেন্দ্ৰ ডেকা কৰিলাক বা মহেন্দ্ৰ ডেকা গুচাই এই ভ্লগ চেনেল বাদ দি কিনে কিবা এইবিলাক বকপা দিলাক তো এনেকুৱা নহয় ভ্লগৰ মাজে মাজে দিম কিন্তু কিছুমান টপিকৰ ওপৰত মই ভিডিঅ' বনাব ষ্টাৰ্ট কৰিম বিভিন্ন কথা আমাৰ মাইণ্ডত খেলি থাকে বোলে এইটো এনেহেন হয় শ্বেয়াৰ কৰিব মন যায় আপোনালোকক যেতিয়া মই ক'ম না আপোনালোকে মোক ক'ব বোলে এইটো তোৰ ভুল হৈছে এইটো এনেকুৱা তো এনেকৈ কিছুমান বস্তু শ্বেয়াৰ কৰিব পাৰি তো এনেকৈ মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ আগত আৰু আপোনালোকেও কিবা যদি ভুল হয় মোক কৈ দিব মই নতুনকৈ এইটো অলপমান মাইণ্ডত কিবা সেই কৰি ল'ম তো ভ্লগ চগ মাজে মাজে আহি থাকিব কিন্তু এইবিলাক কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনোৱাটো এটা ভাল বুলি মই ভাবোঁ তো আজিলৈকে এইখিনিয়ে স্মাৰ্ট ট্ৰেক ভ্লগটো মই নামটো চেঞ্জ কৰি মহেন্দ্ৰ ডেকা ভ্লগ বনাই